প্ৰেজ দ্য লৰ্ড। মোৰ যিমান শুভাকাংক্ষী মণ্ডলী বিশ্বাসী আছে সকলোকে মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয়সকল, আজি আপোনালোকৰ সন্মুখত মই এটা জীৱিত সাক্ষ্য দিবৰ কাৰণেহে আহিছোঁ। আৰু এই জীৱিত সাক্ষ্যটো আচলতে আজিৰ পৰা মোক 2 সপ্তাহ আগতেই সেই সাক্ষ্যটো আচলতে হৈছে মোৰ জীৱনত, কিন্তু মই আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ অলপমান সময় পোৱা নাছিলোঁ। আৰু সেইকাৰণে আজি মই অলপমান সময় পাই সেই সাক্ষ্যটো আপোনালোকক জনাবৰ কাৰণে আচলতে মই আজি আপোনালোকৰ সন্মুখত আহিছোঁ। প্ৰিয়সকল, সাক্ষ্যটো মই কোৱাৰ আগতেই মই আপোনালোকক জনাব খুজিছোঁ যে মোৰ পৰিচৰ্যাৰ 32 বছৰীয়া যে দীঘলীয়া পৰিক্ৰমা, সেই পৰিক্ৰমাৰ ভিতৰত যোৱা 2 সপ্তাহ আগতে যি মোৰ সাক্ষ্য এটা হ'ল, এই সাক্ষ্যটো আচলতে লেখত ল'বলগীয়া। আৰু এই ধৰণৰ সাক্ষ্য মোৰ জীৱনত কেতিয়াও হোৱা নাছিল। সাক্ষ্যটো কোৱাৰ আগতে প্ৰিয়সকল, কেইখনমান ফটো আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। ফটোকেইখন প্ৰথমতে আপোনালোকে চাই ল'ব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টো বেছি দীঘল নহয়, একেবাৰে শ্বৰ্ট ভিডিঅ', শেষলৈকে চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰিয়সকল, আপোনালোকে ফটোখিনি নিশ্চয় চালে। যিগৰাকী ভনী বা যিগৰাকী মহিলাক আপোনালোকে দেখিছে, মই তেওঁৰ বিষয়ে আপোনালোকক অলপমান কথা ক'ব বিচাৰিছোঁ। তেওঁ আচলতে এটা কামত সোমাইছিল, এটা সৰু কামত সোমাইছিল। আৰু তেওঁ বিশেষকৈ জুন মাহৰ যি প্ৰকট গৰম, সেই জুন মাহৰ প্ৰকট গৰমত অতি কষ্টকৰ এটা কামত তেওঁ সোমাইছিল। যি জুন মাহত আচলতে অতিপাত গৰম আছিল, আমি সকলোৱে জানো। আৰু সেই গৰমত বহুতে আমি ঘৰৰ পৰা বাহিৰত আমি ওলাবলৈ আমাৰ কষ্ট হৈছিল। বহুতে আমি ফেন চলাই আছিলোঁ, বহুতে AC চলাই ৰুমতে বহি আছিল, কাৰণ গৰমৰ কাৰণে মানুহে বাহিৰত ওলাব পৰা নাছিল। কিন্তু তেওঁ গোটেই দিনটো এটা বিশেষ গৰমত কৰিবলগীয়া কাম তেওঁ কৰিছিল। আৰু 1 মাহ অৰ্থাৎ 30 দিন তাই সেই তেনেধৰণৰ বিশেষ এটা কষ্টকৰ কাম তাই কৰিছিল। যেতিয়া 1 মাহ পৰিপূৰ্ণ হৈছিল, যেতিয়া তাই দৰমহা পাইছিল 30 দিনৰ পিছত, আৰু সেই দৰমহা তেওঁ পাই তেওঁ যোৱা ছানডে, আগৰ ছানডে তেওঁ যেতিয়া আহিছিল, তেতিয়া মোক ক'লে, ছাৰ, মই আপোনাৰ কাৰণে এটা উপহাৰ আনিছোঁ। মই বুজি পোৱা নাছিলোঁ আচলতে কি উপহাৰ আনিছে বুলি। তেতিয়া তেওঁ মোক ক'লে পুলপিটত উঠি যে মই 30 দিন কাম কৰিছিলোঁ, আৰু 30 দিন কাম কৰি মই 1 মাহৰ দৰমহা পাইছোঁ। আৰু এই দৰমহাটো মই আপোনাৰ কাৰণে আনিছোঁ, কাৰণ আপুনি অহৰহ ঈশ্বৰৰ পৰিচৰ্যাত আপুনি লাগি আছে। আৰু মই অবাক হৈছিলোঁ যে 30 দিন তাই ইমান প্ৰকট গৰমত কাম কৰি 1 টকাও তাই নিজে নাৰাখি একজন ঈশ্বৰৰ পৰিচৰ্যাকাৰীক যে গোটেইখিনি পইচা তাই দিব পাৰিছে, মই বৰ আচৰিত পাইছিলোঁ। মোৰ ক'বলৈ ভাষা শব্দ মই একো বিচাৰি পোৱা নাছিলোঁ। তেওঁৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিছোঁ যে আচলতে ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ যি অৱস্থা, ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ যি সমস্যা, ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ যি অভাৱ অনাটন, এই সকলোবিলাক কথা আচলতে সকলো মানুহে বুজি নাপায়। কিন্তু তাৰে ভিতৰতে যিসকলে বুজি পায়, তেওঁলোকে কিন্তু এনেধৰণৰ কিছুমান কাম কৰে আৰু অনেক ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলক তেওঁলোকে উপকাৰ কৰে। আচলতে মই সেইগৰাকী ভনীৰ কাৰণে সঁচাকৈ ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ যেন ঈশ্বৰে তেওঁক আৰু তেওঁৰ পৰিয়ালটিক আৰু অধিক আশীৰ্বাদ কৰে। আচলতে তেওঁ পইচা দিছে কাৰণে মই ভিডিঅ' বনাইছোঁ, এনেকুৱা নহয়। কিন্তু মোৰ জীৱনত, মোৰ 32 বছৰীয়া যি দীঘলীয়া পৰিচৰ্যাৰ পৰিক্ৰমাত আচলতে মোৰ জীৱনত এইটো এটা বৰ ডাঙৰ ঘটনা, ডাঙৰ সাক্ষ্য মোৰ জীৱনত হৈছে। তাকে আপোনালোকক মই জনাইছোঁ। হয়তো বহুতে ভাবিব পাৰে এই ভিডিঅ'টো চাই, তাৰমানে কি আমিও আমাৰ গোটেই দৰমহাখিনি আমি ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ কাৰণে আমি দিব লাগে নেকি? নাই প্ৰিয়সকল, তেনেকুৱা নহয়। কিন্তু আপোনাৰ হাতত যি আছে তাৰেই কিন্তু আপুনি ঈশ্বৰৰ পৰিচৰ্যা আপুনি কৰিব পাৰে, এইটো কিন্তু সত্য। বহুতেই হয়তো টকা পইচা আছে, কিন্তু হয়তো বহুতে ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ কাৰণে অকণো চিন্তা নকৰে বা কৰিব নোৱাৰে। কিন্তু কিছুমান ব্যক্তি আছে, তেওঁলোকৰ অলপমান আছে, কিন্তু তাৰ পৰাই তেওঁলোকে ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলৰ কাৰণে চিন্তা কৰে। মই আজি কিছুদিন আগত যিটো এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে নিশ্চয় সেইটো চাইছে। গালাতিয়া 6 অধ্যায় 6 পদ, তাত আছিল কি যে শিক্ষকসকলক সদায় ভাল বস্তুৰ ভাগ দিবা। আৰু সেই ভিডিঅ'টো নিশ্চয় সেইগৰাকী ভনীয়ে খুব ভালকৈ চাইছিল আৰু হৃদয়ঙ্গম কৰিছিল, আৰু তাই সিদ্ধান্ত লৈছিল, তাই অংগীকাৰ কৰিছিল।
30 দিন ছেক্ৰিফাইচ কৰিছে, 30 দিন গৰমত 30 দিন কাম কৰি 1 টকাও তাই নিজে নাৰাখি একজন ঈশ্বৰৰ পৰিচৰ্যাকাৰী বুলি ভাবি তাই মোৰ হাতত সেই কামটো অৰ্পণ কৰিছিল আৰু মোৰ ভৰিত ধৰি তাই মোক সন্মান দিছিল। এয়া এক সঁচাকৈ মই বুজাব নোৱাৰা এটা মোৰ অনুভৱ। প্ৰিয়সকল, মহিলাসকলক মই বিশেষকৈ ক'ব খুজিছোঁ, মহিলাসকলে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, মহিলাসকলে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব, আমাৰ পুৰুষসকলে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব। মাত্ৰ ঈশ্বৰৰ পৰিচৰ্যাৰ প্ৰতি আপোনাৰ লাগিব বহুত ডাঙৰ ইচ্ছা, আৰু আপোনাৰ ইচ্ছা যদি থাকে ঈশ্বৰে আপোনাক সহায় কৰিব। আপোনাৰ যদি ইচ্ছা থাকে ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলক সহায় কৰিবৰ কাৰণে উপায়বিলাক ঈশ্বৰে আপোনাক দিব। গতিকে সেইগৰাকী মহিলাৰ কাৰণে মই ধন্যবাদ দিছোঁ, আৰু সেইগৰাকী মহিলাক আপোনালোকক মই দেখুৱাইছোঁ, আৰু সেইগৰাকী মহিলাৰ কাৰণে আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিবলৈ মই আশা কৰিছোঁ। যিসকলে ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে, যিসকল মণ্ডলীয়ে মোক বহুত ক্ষেত্ৰত অনেক সময়ত মোক সহায় কৰি আহিছে, অনেক বিশ্বাসীসকলে মোক সহায় কৰি আহিছে, মই সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা মই সদায় বিচাৰিছোঁ, আৰু ঈশ্বৰৰ অনুগ্ৰহ যেন আপোনালোকৰ ওপৰত সদায় থাকে, আৰু এই মহিলাগৰাকীৰ নিচিনা আৰু অনেক মহিলাই ছেক্ৰিফাইচ কৰিবলৈ যেন শিকে, মই তাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। আৰু এই ভিডিঅ'টো আপোনাৰ মণ্ডলীত যিমান বিশ্বাসীসকল আছে প্ৰত্যেকৰ কাৰণে আপুনি এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক, যেন এই ভিডিঅ'ৰ যোগেদি প্ৰত্যেকগৰাকী মহিলাই, প্ৰতিজন বিশ্বাসীয়ে যেন ইয়াৰ যোগেদি এটা ডাঙৰ শিক্ষা পাব পাৰে। মই তাৰ কাৰণে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।